Hey guys, welcome back to my another new vlog. তো আজি এফালে অকমান লাইছো মানে কিছুমান বিহু সংস্কৃতি আপোনালোকক দেখাবলৈ। তো কিছুমান কালচাৰ মানে আছে অসমীয়াবিলাকৰ যেনেকৈ জনগোষ্ঠী লোক আছে। তো সিহঁতে সকলোবিলাক আজি জনগোষ্ঠী আহিব মানে এখন য'ত জেগাত আহিছোঁ মানে তো তাত দেখাব নিজৰ কালচাৰবিলাক। তো আপোনালোকে যদি ভিডিঅ'টো চাই থাকে তো দেখা পাব শেষলৈকে মানে সকলোবিলাক কালচাৰতে আপোনালোকক দেখাম। তো ভিডিঅ'টো যদি সকলোকে চাই থাকে সকলোবিলাক দেখাব পাব। তেনেহ'লে মানে এতিয়া মানে জেগাটোত আমি আহি পাইছোঁ আৰু ভিতৰলৈ সোমাই যোৱা নাই। তো আমি এতিয়া ভিতৰলৈ সোমাই যাম। তো আপোনালোকক দেখাই যাম ফাৰ্ষ্টৰ পৰা মানে সকলোবিলাক দেখাম। তো ভিডিঅ'টো একেলগে চাই দিব। তেনেহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু। তো ইয়াতে আছে আদৰণি মানে মানুহবিলাক আদৰণি জনাবলৈ আৰু সমূহিক উৎসৱত তথা ৰাইজৰ দিন মানে ইয়াৰ পৰা আমি এতিয়া আপোনালোকক দেখাই যাম ভিতৰলৈকে। হৈছে ধুনীয়াপুৰ প্ৰাথমিক বিদ্যালয় মানে সকলো তিনিচুকীয়া শিক্ষাবিলাক সেইকাৰণে হৈছে সেইকেইটা সকলোৱে নাচনি চাচনি আহি মেলি ৰেডি হৈ আছে মানে এতিয়া ইয়াৰ পৰা আদৰণি জনাব সিহঁতক মানে চব নিজৰ জাতি লৈ মেলি এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ মানে ভিতৰলৈ পিছফালে বহুতো আহি আছে ভিতৰলৈ গৈ মেলি আৰু দেখাই আছোঁ ওচৰৰ পৰা সকলোবিলাক। ৰাস্তাটো হ'ব লাগিছিলে পকা, খালি মানে ৰাস্তাটো বোকা হৈছে, কালি বৰষুণ দিছিলে চাগে তো সেইকাৰণে ৰাস্তা অকণমান বোকা হৈছে। তো ইয়াত মানে কিবা হেৰিটো প্ৰচেছন চলাব পাৰে সেইটো চাগে মানে সেইকাৰণে চব এনেকুৱা হেৰি কৰা হৈছে। তো ইয়াতে হৈছিলে মানে সিহঁতৰ যেনেকৈ বৰগাঁও দলত ইয়াতে কিবা নিয়ম নীতি কৰা হৈছিলে। তো এইটো স্মৃতিৰ তৰফত তেনেকৈ কৰা হৈছিলে। হ'লে এনেকৈ লাইন পাতি আছে মালিকো আছে লগত। ইয়াত এনেকৈ লাইন চাইন পাতি আছে মানে মানুহ কিবা হেৰি এটা জনাব আৰু সকলোকে সেইকাৰণে লাইন পাতি আছে। অলপমান দেখালোঁ আৰু আছে বাৰু মানে বিহু বাগৰা নাচাবিলাক সেইবিলাক সকলোবিলাক আছে। তো আপোনালোকক দেখাম। তো ভিডিঅ'টো একেলগে বন থাকিব আৰু। তো এতিয়া এফালে এচাইডে আহি আছে মানে অকণমান প্ৰশাসন চলাব বোলে। তো কিমান টকালৈকে যায় নাজানো। তো লগত ময়ো গৈ থাকিম বাৰু। এইফালে বেগ এটা পালোঁ, বেগ এটা বকি আছোঁ মানে ভণ্টি এজনীয়ে বেগ এটা দিলে। তো তাৰ বেগ লৈ থাকিবলগীয়া হৈছে আৰু। তো পিছফালৰ পৰা আহি আছে, মই ইয়াত মানে অকণমান ইয়াতে ৰখি মেলি আৰু আপোনালোকক ইয়াৰ পৰাই দেখাম মানে। তো এফালেলৈকে আহি থাকিব।
মানে সকলোবিলাক কালচাৰে দেখালোঁ মানে 8টামান জনগোষ্ঠী মানে আহি মেলি আৰু ইয়াত মানে অসমৰ লাষ্ট মানে বিহু হিচাপে পতা হৈছে। তো সেইবিলাকে আৰু তোমালোকৰ তেল শেষ চাগে ন কি হ'ল তো মই আপোনালোকক আৰু এবাৰ ইণ্টাৰভিউ দিছোঁ। তো হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ জৈন ব্লগ। তো মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় প্লিজ ক'ব না আৰু কমেণ্ট এটা কৰিব মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই মানে শুনি ভাল লাগিব আৰু ক'ৰ পৰা চাই যদি দূৰৰ পৰা যদি চাই মানে য'ৰ জেগাৰ পৰা হ'লেও চালোঁ আৰু কমেণ্ট এটা কৰি দিব মই আমুক জেগাৰ পৰা ক'লোঁ। তো মানে কমেণ্ট কৰি দিলে গম পাম আৰু মোৰ ভিডিঅ'বিলাক ক'তনো গৈছে ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত শ্বেয়াৰ কমেণ্ট এইবিলাক সকলোবিলাক কৰি দিব আৰু লাইকটো মেইন প্লিজ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়া লাইক কৰিব যদি বেয়া পায় তেতিয়া ডিছলাইক মাৰি দিব। তো সেইটোৱে আৰু আহিলে আৰু ইয়াৰ পৰা মানে ঘূৰিব আৰু মানে ঘূৰিবলৈ অকণমান অসুবিধা হয় যে সেইকাৰণে স্কুলতে মানে একপাক ঘূৰি মেলি মানে ইয়াৰ পৰা এটা আৰু ফ্ৰী মানে য'ত জেগাত হেৰি হ'ব তালৈ আৰু ৰিটাৰ্ণ মাৰিব। তো এইবিলাক সকলোবিলাক ঘূৰি আহিছে মানে এতিয়াও তো এয়া সকলোবিলাক ঘূৰি আহিছে। তো নিজৰ মানে সকলোবিলাক নিজৰ কালচাৰবিলাক দেখাই মেলি মানে তাতো দেখাব চাগে ইয়াত মানে আমাৰ নিজৰ বিহুবিলাক হেৰি কৰিছে। তো আমাৰো মানে ইয়াত বহুতো আহিছে আৰু মানে নিজৰ গাঁৱৰ পৰাও আহিছে মানে যোনে হ'লেও আহি কিনে বিহু ইয়াত হেৰি দেখাব পাৰে। তো এইটো নেপালীসকলৰ মানে গোৰ্খা হেৰিজৰ পৰা পতা হৈছে চাগে। তো আহি আছে সকলোকে তো সকলোৱে ইয়াত চাই লওক আৰু মই কৈ গৈছোঁ আপোনালোকে দেখি গৈছে। মানে নিজৰ যোনটো জেগাতে তো পুৰা বহুত মানুহ হৈছে মানে মানুহ হৈছে ক'ব পাৰি বহুত ইফালে পিছফালে পূৰা ট্ৰেফিক জাম লাগি গৈছে মানে ৰাস্তা ব্লক কৰি কিনে গোৱা হৈছে আৰু ৰাস্তাটো ইমান ডাঙৰ নহয় থাকে সেইকাৰণে সৰু ৰাস্তাটো পুৰা ব্লক কৰি কিনে গোৱা হৈছে মানে। অটো এখন পালোঁ অটোতে উঠি আহিলোঁ সেইফালে ড্ৰাইভাৰ মানে খোজকাঢ়ি মানে ভৰি বিষাই গৈছিলে তো সেইকাৰণে মানে অটোতে উঠি ল'লোঁ। আদৰণি শেষ হ'ল আৰু আদৰণি শেষ হ'ল এতিয়া মঞ্চত সকলোবিলাকে নাচিব। তো আদৰণি শেষ হ'ল মই একোৱে পৰা নাবৰিলোঁ আহি মেলি এতিয়া মই খোজকাঢ়ি মেলি এতিয়া মানে য'ত বিহু বাগেৰা কৰোঁ মানে মঞ্চত আহিছোঁ এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আৰু মঞ্চতে। চবে মঞ্চত নাচাৰ আগত মানে এটা ৰিহাৰ্চেল কৰি দিছে নিজৰ ভাগে নিজে ৰিহাৰ্চেল কৰি থকাবিলাক দেখাই আছোঁ বাৰু।